মোৰ নতুন চেনেল টেক প্ৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। যদি ভিডিঅ'টো ভাল লাগে লাইক বেল আইকনটো দবাই দিবা। নতুন ভিডিঅ' আহিলে তোমালোকে চবতকৈ আগত গম পাবা আৰু ভিডিঅ'টো লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিবা। চ' তোমালোকে নিশ্চয় থাম্বনেইলত দেখিছে যে আজি আমি কোনটো টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। তেতিয়াহ'লে ব'লা বন্ধুসকল আমি আজিৰ টপিকৰ ওপৰত আৰম্ভ কৰোঁ। আমাৰ বাবে সকলো জীৱ জন্তুৰ বাবে খোৱাটো এটা বহুত দৰকাৰী কাম হয়, যোনটো আমি কৰিবই লাগিব, নহ'লে আমাৰ বহুতো প্ৰব্লেম হ'ব পাৰে। ত' তোমালোকে আজিলৈকে এবাৰ হ'লেও ভাবিছানে যে আমি যদি শুবলৈ বাদ দিওঁ তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ শৰীৰৰ লগত। ইণ্টাৰনেটত মই চাই থাকোঁতে গম পাইছোঁ যে আমি আমাৰ লাইফটোৰ 25 বছৰ গোটেই কটাই দিওঁ। ভাবিছোৱাচোন আমি অকল শুওঁতে যদি 25 বছৰ শেষ কৰি দিওঁ, আমিতো জীয়াই থাকোঁ গোটেই বছৰ। আগৰ দিনৰ মানুহ তোমাৰ 90-100 পাইছিলে, কিন্তু আজিকালিতো 80-85টো বহুত বেছি যেন লাগে। চ' আমি যদি 25 বছৰ শুয়ে থাকোঁ কি হ'ব? এইবোৰ আজি মই যিখিনি ইনফৰ্মেশ্যন তোমালোকক দিবলৈ গৈছোঁ সেইখিনি ষ্টাডিৰ দ্বাৰা পোৱা গৈছে। চ' এটা কথা তোমালোকে কিন্তু কেতিয়াও ট্ৰাই কৰি নাচাবা, যাতে শুবলৈ বাদ কেতিয়াও নিদিবা। খোৱাটো যিহেতু আমাৰ স্বাস্থ্যৰ বাবে বহুতো দৰকাৰী, সেইকাৰণে খোৱাৰ লগত কোনো কম্প্ৰমাইজ নকৰাটোৱেই ভাল। এদিনৰ পাছত তোমাৰ নুশুলে কি হ'ব পাৰে? 24 ঘণ্টাৰ পাছত তুমি যদি নোখোৱাকৈ থাকা একেবাৰে, তেতিয়াহ'লে তোমাৰ টোপনিটো আহিব, বহুত বেছি টোপনি আহিব। কিন্তু 17-18 ঘণ্টাৰ পাছত তোমাৰ বহুত দুৰ্বল লাগিব, এনাৰ্জি একদম কমি যাব। তোমাৰ মূৰো বেছি বিষাব। যদি আৰু তুমি 24 ঘণ্টা কমপ্লিট হোৱাৰ পাছত তুমি মানে বহুত মটিভেট হ'বা, মনটো কোনো কাৰণ নোহোৱাকৈ ভাল লাগি থাকিব মনটো। তোমালোকক যোনে যি কথাই নহওক কিবা সৰু সুৰা কথাতে তোমালোকে হাঁহিবলৈ ধৰিবা, মানে তেনেই সাধাৰণ কথাটো হাঁহি দিবা আৰু। আমাৰ ব্ৰেইনত এটা জেগা আছে যিটো আমি মেচলিম্বিক চিষ্টেম বুলি জানো, সেইটোৱে বহুত ডোপামিন ৰিলিজ কৰিব লাগিব। সেইকাৰণে তোমালোকৰ এনেকুৱা অৱস্থাৰ সৃষ্টি হ'ব। একদিনৰ শেষ হোৱাৰ পিছত তোমাৰ এইখিনি হ'ল, তাৰপিছত 2 দিনৰ শেষ হোৱাৰ পিছত তোমাৰ কি হ'ব পাৰে? তোমাৰ অৱস্থা লাহে লাহে আকৌ বেয়া হৈ যাবলৈ ধৰিব, কিন্তু তোমাৰ আগৰ যোনটো ভাল লগা অৱস্থা আছিল সেইটো লাহে লাহে নাইকিয়া হ'ব। তোমাৰ বিহেভিয়াৰত চেঞ্জ আহিব। তুমি যেনেকৈ মানুহে ড্ৰিংকছ কৰিলে যেনেকুৱা অৱস্থা হয়, তেনেকুৱা তোমাৰ মানুহে ড্ৰিংকছ কৰিছা বুলি ভাবিব, এনেকুৱা বিহেভিয়াৰ চেঞ্জ হৈ যাব পাৰে। যদি তোমালোকে বাই চান্স কেতিয়াবা ড্ৰাইভ কৰা, তেতিয়া সেইটো অৱস্থাত এক্সিডেণ্ট হোৱাটো অলম'ষ্ট কনফাৰ্ম হয়। চ' নকৰাই ভাল। লাহে লাহে তোমালোকে কিছুমান ডিচিশ্যন, সৰু সুৰা ডিচিশ্যনবোৰ একো চিন্তা নকৰাকৈ ল'বলৈ আৰম্ভ কৰি দিবা। যুক্তি তৰ্কত সহায় কৰা আমাৰ এটা ব্ৰেইনৰ অংশ হ'ল ফ্ৰণ্টেল লোব। সেই লোবটো লাহে লাহে বন্ধ হ'বলৈ আৰম্ভ হৈ যাব। সেইকাৰণে তোমালোকে যুক্তি তৰ্ক কৰিবলৈ লাহে লাহে নোৱাৰা হৈ যাবা। কিছুমান মেথছৰ যেনেকৈ প্ৰব্লেমবোৰ আমি যুক্তি তৰ্কৰে সমাধান কৰিব পাৰোঁ, সেইখিনি তোমালোকে কৰিব নোৱাৰা হ'বা। তোমালোকৰ গ্লুক'জ মেটাবলাইজ নহ'ব লাহে লাহে, তাৰমানে তোমালোকে এনাৰ্জি প্ৰডিউচ কৰিব নোৱাৰা হ'ব। সেইকাৰণে তোমালোকে বহুত বেছি ভাগৰুৱা অনুভৱ কৰিবা। তোমালোকৰ ইমিউনিটি চিষ্টেম একদম কমজুৰি হৈ যাব। তোমালোকৰ তেতিয়া সৰু সুৰা কমজুৰি ভাইৰাছৰ আগতে যোনবোৰ বেমাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। 3 দিনৰ পাছত তোমালোকৰ হেল'চিনেট আৰম্ভ হ'ব। তাৰমানে তোমালোকে এই পৃথিৱীখন ভিডিঅ' এটাত হৈ থকা নিচিনা পাবা। তোমালোকৰ সপোন দেখি থাকিলে যিটো অৱস্থা হয়, আৰু তোমালোকে সাৰ পাই থাকিলেও একেটা অৱস্থা, মানে দুটা মিক্স হৈ যাব, সাৰ পাই থকা আৰু সপোন দেখা অৱস্থাটো। এটা কথা ৰিচাৰ্চৰ দ্বাৰা পোৱা গৈছে যে মানুহ সপোন নেদেখাকৈ জীয়াই থাকিবই নোৱাৰে। সেইটো কিয় কিন্তু আজিলৈকে গম পোৱা নাই, কিন্তু মানুহে সপোন দেখিবই লাগিব জীয়াই থাকিবলৈ হ'লে। চ' শুই থাকোঁতে আমি সপোন দেখি থাকোঁ। সেইটো হয়তো মানুহে বহুতে কয় যে আমি শুওঁতে সপোন নেদেখোঁ, কিন্তু এইটো মিছা কথা। সপোন নেদেখাকৈ মানুহ জীয়াই থাকিবই নোৱাৰে। ত' সেইকাৰণেই তেনেকৈ তেওঁলোকে কয় যে সপোনখিনি তেওঁলোকে দেখা সপোনখিনি পাহৰি যায়। কেতিয়াবা কিন্তু কিছুমান সপোন আমাৰ ভালদৰে মনত থাকি যায়। তেতিয়া আমি সপোন দেখিছোঁ বুলি গম পাওঁ, কিন্তু সপোনখিনি পাহৰি যাওঁ, কিন্তু আমি গমেই নাপাওঁ যে আমি দেখিছিলোঁ নেদেখা, সেইটো কথা। চ' সপোন নেদেখাকৈ মানুহ জীয়াই থাকিবই নোৱাৰে। সেইটো এটা ৰিচাৰ্চৰ দ্বাৰা পোৱা গৈছে। 4 দিনৰ পাছত তোমালোকৰ কি হ'ব পাৰে? 4 দিনৰ পাছত তোমালোকৰ বডি লাহে লাহে বন্ধ হ'বলৈ আৰম্ভ কৰিব। মানে তোমালোকে গোটেই তোমাৰ টাইম চেঞ্জটো কৰি মানে গোটেই দুনীয়াখন শ্ল' মোশ্যনত চলাই নিচিনা পাবা। তোমালোকৰ যুক্তি তৰ্ক মনত একদম নাইকিয়া হ'ব। তুমি এইটোও গম নাপাবা যে 1+1=2। সেইটো ব্ৰেইনে প্ৰচেছ কৰিব নোৱাৰা হ'ব। 5 দিনৰ পাছত তোমাৰ ৰিয়েকশ্যন টাইমটো একদম কমি যাব। কিবা এটা তোমাৰ যদি মহে কামুৰে, তেতিয়া তুমি মানে 5 ছেকেণ্ডৰ পিছতহে গম পাবা। 6 নম্বৰ দিনাৰ পিছত তোমালোকৰ কি হ'ব পাৰে? তোমালোকৰ মেমৰি যে আমাৰ সৃষ্টি হয়, কিবা এটা দিনটোত গোটেই কথাখিনি কিবা কিবি কাম কৰোঁ আমি, কিন্তু মনত থাকে। চ' আমাৰ একো মনত নৰখা হ'ব, মানে মেমৰি ফংচনটো আমাৰ বন্ধ হৈ যাব, ষ্টপ হৈ যাব।
6 দিনৰ পিছত তোমালোকৰ ব্ৰেইনত এটা বিষাক্ত পদাৰ্থৰ সৃষ্টি হ'ব লাগিব, যিটো আমাৰ শুলে লাহে লাহে ব্ৰেইন এটাক ক্লিন কৰিব পাৰে। সেই বিষাক্ত পদাৰ্থটো সৃষ্টি হ'ব, যিটোৰ নাম বিষাক্ত পদাৰ্থটোৰ নাম হ'ল বিটা এমাইলয়েড। 7 দিনৰ পাছত তুমি একদম পাগলেই হৈ যাবা। একদম চিনেমাত দেখো যে বিভিন্ন ধৰণৰ হলিউড চিনেমাত যে দেখো জম্বি, একদম পাগল হৈ যাবা, ৰৈ থাকিবা একে ঠাইতে, একো কৰিব নোৱাৰা হ'ব, মানে কিবা কিবি হৈ যাব, একদম অৱস্থা বেয়া হৈ যাব। আজিলৈকে ৱৰ্ল্ড ৰেকৰ্ডটো মানুহে একেবাৰে বেছিকৈ নোহোৱাকৈ থাকিব পৰা ৰেকৰ্ডটো হৈছে 11 দিন, এপ্ৰক্সিমেটলি 11 দিন, 264 ঘণ্টা হয়, যিটো এজন যুৱক ৰেণ্ডি গাৰ্ডিনাৰ নামৰ এজন যুৱকৰ নামত আছে ৰেকৰ্ডটো। তেওঁ 11 দিন নোহোৱাকৈ আছিলে। এটা অৱস্থা এনেকুৱা আহিব যিটো অৱস্থাত তোমাৰ শৰীৰটো অট'মেটিক তুমি হৈ যাবা, তুমি শুব নিবিচাৰিলেও শুই যাবা, এনেকুৱা এটা অৱস্থা আহিব তোমাৰ। সেইটো সময়ত তুমি ধুনীয়াকৈ অট'মেটিক হৈ যাবা। আৰু এবাৰ ষ্টাডিত চাইণ্টিষ্টে পাইছে যে নিগনি কেইবাৰ শুবলৈ নিদিয়াকৈ তেওঁলোকে এটা পৰীক্ষা কৰিছিলে। তেওঁলোকে গম পালে যে সেই দেখা পালে নিগনিটো তোমাৰ 2-3 মিনিটৰ ভিতৰত মৰি থাকিলে। তেনেকুৱা কথা নহয় যে তোমালোকে নোখোৱাকৈও জীয়াই থাকিব পাৰিবা। মানুহটো একদম বহুত প্ৰয়োজনীয় বস্তু হোৱাটো, যিটো নকৰিলে হয়তো আমি মৰিও যাব পাৰোঁ। সেইটো আজিলৈকে কনফাৰ্ম হোৱা নাই, কিন্তু কি হয় তোমালোকে আজি যাতে এইটো কেতিয়াও ট্ৰাই নকৰা, নোখোৱাকৈ তুমি নাথাকিবা। আমাৰ চায়েন্সে আমাক কয় যে এজন সুস্থ মানুহে ভালদৰে কাৰ্যক্ষম হৈ থাকিবলৈ হ'লে 6-8 ঘণ্টা শুবই লাগিব। শুলে তোমালোকৰ স্বাস্থ্যটো বহুত বেয়া হৈ যাব, ইমিউনিটি কমি যায়, বহুত কিবা কিবি প্ৰব্লেম হয়। চ' শুব লাগে, যিমান শুব লাগে সিমান শুৱা। প্ৰায়খিনি ল'ৰা ছোৱালী ৰাতি মোবাইল চলাই থাকে বিচনাত। চ' ব্লু ৰে'টো আমাৰ চকুত যেতিয়া যায় তেতিয়া আমাৰ বডিয়ে ক্লিন হৈ আছে বুলি ভাবে। চ' টোপনিটো লাহে লাহে দেৰিকৈ আহিবলৈ আৰম্ভ হয়। সেইকাৰণে খোৱাৰ 1 ঘণ্টাৰ আগৰ পৰা ব্লু ৰে'টো পাব নালাগে, তেতিয়াহ'লে ভালদৰে টোপনি আহে। চ' তোমালোকে ট্ৰাই কৰিবা এইখিনি কাম কৰিবলৈ। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি তোমালোকে ভিডিঅ'টো ভাল পালা, লাইক এটা কৰি দিবা। চেনেলটোলৈ যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো বজাই দিবা নতুন ভিডিঅ' দিয়াৰ লগে পাবলৈ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।